আমি প্ৰত্যেকেই কোনোবা নহয় কোনোবা সময়ত এখন কল্পনা জগতত বাস কৰোঁ আৰু সেই কল্পনা জগতখনক আমি কেতিয়াবা সকলোৰে আগত চিনাকি কৰি দিওঁ, পৰিচয় কৰাই দিওঁ আৰু কেতিয়াবা নিজৰ মাজতে ৰাখোঁ। কোনোৱে সেই কল্পনা জগতখনক গীত, কাহিনী বা কবিতাৰ আকাৰে প্ৰকাশ কৰে। এই ৰূপালী জগতখনৰে বিভিন্ন খবৰ আৰু ব্যক্তিৰ সৈতে মই সাগৰ সংগম দিহিঙীয়া আহি আছোঁ AN2 নিউজৰ বিশেষ অনুষ্ঠান ৰূপালী। আজি ৰূপালীমৰ প্ৰথমটো খণ্ড। আজি এই ৰূপালীমৰ প্ৰথমটো খণ্ডত মোৰ সৈতে আছে অভিনেতা কল্যাণজ্যোতি কোঁৱৰ। দাদা নমস্কাৰ। নমস্কাৰ। প্ৰথমতেতো আমি আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম কল্যাণজ্যোতি কোঁৱৰ, ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্ট, ঘিলামৰা এখন সৰু অঞ্চল। দেউতাৰ নাম ডিম্বেশ্বৰ কোঁৱৰ। ঘিলামৰা একচুৱেলি ঘিলামৰাৰ লাউকুট গাঁও। মই পঢ়া শুনা ঘিলামৰাত কৰিছিলোঁ। তাৰপিছত দেউতা আছে, মা আছে ঘৰত। দেউতা ডিম্বেশ্বৰ কোঁৱৰ, মা অনুপৰ। বা আছিল দুজনী, বাহঁতক বিয়া দিলে। আপোনাৰ এই অভিনয়ৰ যাত্ৰাটো কেনেদৰে আৰম্ভ হৈছিল তাৰ বিষয়ে অলপ জনাব। অভিনয় যাত্ৰা বুলি ক'লে একচুৱেলি অভিনয় এক্টৰ হ'ম বুলি মই সৰুৰ পৰা ভবা নাছিলোঁ। মই যিখন গাঁৱত ডাঙৰ হৈছিলোঁ সেইখন গাঁৱত সেইটো সময়ত মানে সৰুতে আমি যেতিয়া সৰু আছিলোঁ সেইটো সময়ত তাৰ পৰা যে এক্টৰ হ'ম বুলি ভবাটো আচলতে এটা ভুলেই আছিল। কিন্তু কপালত চাগে এক্টৰ হ'ব লগা আছিল, সেইকাৰণে পাক চক্ৰত পৰি ভগৱানে লৈ আহিলে এক্টৰ। আজি অভিনেতা বুলি নিজকে পৰিচয় দিব পৰা। আপুনি সৰুৰ পৰাই অভিনয় কৰিছিল? নাই, সৰুৰ পৰা কৰা নাছিলোঁ। কৈছোঁ দেখোন যে মই য'ত ডাঙৰ হৈছিলোঁ সেইটো জেগাত এক্টৰ মানে হ'ম বুলি ভবাটো এটা মানে ভুল আছিল। আমি সৰুতে এটা ভাল লাগিছিল, যতীন্দাৰ এক্টিং তেতিয়া বহুত ভাল লাগিছিল। যতীন্দাক একদম পূৰা যতীন্দাৰ ফেভৰেট আৰু আমাৰ। তেতিয়া এনেই সপোনহে দেখিছিলোঁ আৰু যে এদিন ময়ো এক্টৰ হ'ম, কিন্তু সেইটো ভবা নাছিলোঁ যে সঁচাকৈ হ'ম বুলি। এনেই আৰু লগৰবোৰৰ আগত কৈছিলোঁ ময়ো হিৰো হ'ম এদিন। সেই কপালত আছিলে যে সেইকাৰণে লৈ আহিলে ভগৱান। আপুনি অভিনয় কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? অভিনয় একচুৱেলি মই 2013 লাষ্টৰ পৰা আৰম্ভ কৰিছোঁ। মই গুৱাহাটী একচুৱেলি মই ষ্টেন'গ্ৰাফী আছিলোঁ। যোৰহাট ITR পৰা ষ্টেন'গ্ৰাফী পাছ আউট হৈছিলোঁ। তেতিয়া ছাৰে মোক মানে ইয়াতে হাইকোৰ্টৰ কণ্ট্ৰেকচুৱেলত আমাৰ ষ্টেন'গ্ৰাফী ছাৰে মোক কণ্টেক্ট কৰি জইন মানে হেৰি কৰিছিল, চাকৰিত এপইণ্ট কৰাই দিছিল। আৰু তাৰপাছত মই চাকৰি কৰিবহে আহিছিলোঁ গুৱাহাটী, এক্টৰ হ'বলৈ অহা নাছিল। তাৰপৰা আৰু এক্টৰ মানে চাকৰি কৰি ভাল নালাগে। চাকৰি কৰা অৱশ্যে মন আগৰ পৰাই নাছিল, কিন্তু মা দেউতাৰ বহুত হেঁপাহ আছিল যে মই চাকৰি এটা কৰিম। সেইকাৰণে চাকৰি কৰিব বিচাৰিছিলোঁ, কিন্তু চাকৰি কৰিব মোৰ মন নাছিল। আপুনি যেতিয়া অভিনয়ৰ লাইনত আহিছিল, অভিনয় দিশটোত আহিছিল, তেতিয়া আপোনাৰ ঘৰৰ পৰা কিবা বাধা দিছিল নে বা কিবা গালি চালি দিছিল নেকি? বাধা ঠিক দিয়া নাছিল। দেউতাই খালি এটাই কথা কৈছিলে, যি কামেই নকৰোঁ ভালকৈ কৰিবি যাতে কামটোত ছাকচেছ হয়, বেলেগ একো নাছিল। মায়ে খালি চিন্তা কৰিছিল বহুত, তই ইয়াৰ পৰা গৈ কি অভিনয় কৰিবি, কেনেকৈ কি জীৱনত একো কৰি পোৱা নাই। মাৰ টেনশ্যন হৈছিল বহুত। আৰু কিন্তু ছাপৰ্ট, যদিও টেনশ্যন হৈছিল, ছাপৰ্ট কিন্তু বহুত কৰিছিল। মা দেউতাৰ ছাপৰ্ট নথকা হ'লে মই আজি এক্টৰ হ'ব নোৱাৰিলোঁহেঁতেন, বা ইমানখিনি এইটো পৰ্যায়ত তুমি মোক এজন অভিনেতা বুলি ইণ্টাৰভিউ ল'ব পৰা অৱস্থাত নহ'লহেঁতেন। আৰু কল্যাণ দা এখন ধাৰাবাহিক কৰ্ণ, আৰু সেইটো সময়ত কৰ্ণ নামেৰে কল্যাণ দা বহুত জনপ্ৰিয় হৈছিল। মই প্ৰথমতে সেই ধাৰাবাহিকখনৰ বিষয়ে আৰু সেই ধাৰাবাহিকখনত কেনেদৰে আপুনি জড়িত হৈছিল তাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম। কৰ্ণ আচলতে মোৰ জীৱনৰ প্ৰথম মই লিড কেৰেক্টাৰ কৰিছোঁ। কৰ্ণ সমীৰণ আছিল কেৰেক্টাৰটোৰ নাম। কৰ্ণখন লিখিছিলে ৰিণ্টু বৰা, আমাৰ বেহেৰবাৰী আউটপোষ্টৰ ৰাকেশে লিখিছিল। অৱশ্যে এতিয়াহে ৰাকেশ বুলি জনা হৈছে, তেতিয়াই ৰাকেশ বুলি মানে মানুহে জনা নাছিল। তেতিয়া ৰিণ্টুৱে স্ক্ৰিপ্টটো যেতিয়া লিখিছিল, লিখোঁতে কৰ্ণখন ফাৰ্ষ্ট কাষ্টিং মই নাছিলোঁ। মোক ৰাজেশ দাই বেলেগ এখন চিৰিয়েলৰ কাৰণে কাষ্টিং কৰিছিল। সেইখন চিৰিয়েল নোহোৱাৰ পিছত ৰাজেশ দাই ক'লে কৰ্ণটো মানে কল্যাণে কৰিব। আৰু এইটো মোক ৰিণ্টুৱে কোৱা কথা, মানে ৰাজেশ দাই মানে ৰিণ্টুৱে মোক বিচৰা নাছিল যে মানে সমীৰণ কৰ্ণ হিচাপে। ৰাজেশ দাই কৈছিল যে কল্যাণে ভাল কৰিব, মই জানো, তাৰ কল্যাণে কাষ্টিং কৰে। সেই কনফিডেণ্টটো, সেই কথাটো কিন্তু মোৰ ৰাজেশ দাই যে তেনেকৈ কৈছে, ৰিণ্টুৱে কৈছে। আৰু সেইকাৰণে ৰাজেশ দা মোৰ কাৰণে আটাইতকৈ সন্মানীয় ব্যক্তিজনে অসমীয়া ইণ্ডাষ্ট্ৰীৰ ৰাজেশ দা।
তো তেনেকৈ জড়িত হৈ পৰিলোঁ আৰু ময়ো ৰিণ্টুৱে যেতিয়া মোক সেই কথা কৈছিল মোৰ মানে খুব নিজকে গৌৰৱ অনুভৱ হৈছিল আৰু ময়ো 100% দি মানে কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইকাৰণে চাগে মানুহে কৰ্ণ ইমান আঁকোৱালি লৈছিল চবেই আজিৰ ডেটতো মোক মানুহে মানে সমীৰণ বা কৰ্ণ বুলিয়ে চবেই বেছি মানে মাতে আৰু ভালো লাগে সেইটো কাৰণে আৰু আপুনি সৰু পৰ্দাৰ পৰা ভ্ৰাম্যমানলৈকেও গৈছিল ভ্ৰাম্যমানৰ অভিজ্ঞতাৰ বিষয়ে ভ্ৰাম্যমানলৈ গ'লোঁ এবাৰ হেঙুলত আছিলোঁ আৰু সেইবছৰে অসমত কৰোণা আহিলে কাহ আহিলে ভ্ৰাম্যমানৰ আচলতে হেঙুলৰ মাদকতাটো বেলেগ এনে ভ্ৰাম্যমানৰ কি থিয়েটাৰৰ কেনেকুৱা কি মই নাজানো কিন্তু হেঙুল বুলি ক'লে সঁচাই মানে হেঙুল বিশেষকৈ বাবলুদা জোনদা খুব ভাল জোনদা ভাল মানে বাবলুদা খুব ভাল ডিৰেক্টৰ হেঙুলৰ পৰা শিকিলোঁ বহুত বাবলুদাৰ লগত কাম কৰিব পাই আনন্দিত প্ৰসেনদা আছিল আৰু নিৰ্মালী আছিল দেৱাশ্ৰী সকলোৰে লগত কাম কৰি ভাল লাগিলে খালি এটাই মানে অভিজ্ঞতাটো শেষলৈ মানে টেঙা হ'ল আৰু এই কাহ আহিলে এই কৰোণা আহিলে সেইটো কাৰণে বাকী থিয়েটাৰৰ অভিজ্ঞতা ভাল আৰু ধাৰাবাহিক যাত্ৰাৰ বিষয়ে অলপ যদি কয় কৰ্ণ একচুৱেলি কৰ্ণৰ পৰা আৰম্ভ নহয় আৰম্ভ মোৰ হৈছিলে মৰমৰ নৈ সেইখন তোমাৰ ৰেঙনিৰে এখন চিৰিয়েল তেতিয়া উৎপল দা আছিল গুঞ্জন আছিল আমাৰ সুনীতা কৌশিক সেইখনত মই মানে নিগেটিভ কেৰেক্টাৰ কৰিছিলোঁ যদিও নিগেটিভ কেৰেক্টাৰ কৰিছিলোঁ মানুহে ভাল পাইছিল খুব ভাল আছিল কেৰেক্টাৰটো তাৰপাছত আহিলে কৰ্ণৰ পাছত তোমাৰ এনেই সৰু সৰু মানে ছটা চিৰিজৰ কাম কৰিছোঁ মেগা আকৌ তাৰপিছত অপৰাজিতা কৰিলোঁ অপৰাজিতা কৰাৰ পাছতেই তোমাৰ থিয়েটাৰ গ'লোঁ অপৰাজিতাখনো খুব ভাল হৈছিল মানুহে খুব ভাল পাইছিল কিন্তু যদিও অপৰাজিতা ভাল পাইছিল মানুহে কিন্তু কৰ্ণ বুলিহে মানে চিনি পাইছিল তাৰপাছত তোমাৰ থিয়েটাৰ গ'লোঁ থিয়েটাৰ যোৱাৰ পাছত থিয়েটাৰৰ পৰা আহি হেৰি কৰিলোঁ শকুন্তলা এতিয়া আকৌ নতুন এখন চিৰিয়েলৰ কথা একচুৱেলি হৈ আছে তোমাৰ শ্বুটিং ষ্টাৰ্ট হোৱা নাই হ'ব আৰু আপোনাৰ বৰ্তমানলৈকে ধাৰাবাহিকত কৰা চৰিত্ৰসমূহৰ ভিতৰত বৰ্তমানলৈকে প্ৰিয় চৰিত্ৰ কোনটো প্ৰিয় চৰিত্ৰ কৰ্ণ সমীৰণ কাৰণ সেইটো সময়ত যোনটো সময়ত মই সৰু আছিলোঁ স্কুলত পঢ়ি আছিলোঁ আমি যিহেতু ময়ো একেখন ডিষ্ট্ৰিক্টৰ পৰাই কল্যাণ দাও লখিমপুৰ ডিষ্ট্ৰিক্ট ময়ো লখিমপুৰ ডিষ্ট্ৰিক্ট মোৰ ঢকুৱাখানাৰ তো তেতিয়া মানে স্কুলতো এটা আছিল যে আমাৰ ডিষ্ট্ৰিক্টৰ এজন ল'ৰাই ধাৰাবাহিক কৰি আছে চিৰিয়েল কৰি আছে কৰ্ণ আৰু এজন আছে ঘিলামৰা সেইজনো কৰ্ণ আছিল আৰু সেইকাৰণে আমি কেতিয়াবা কনফিউজনত আছিলোঁ যে কোনজন কৰ্ণ আচলতে মই ভুলটো ভাঙি দিছোঁ সেইজন আছিল কৰ্ণ মহাৰথী কৰ্ণ আৰু মই আছিলোঁ কৰ্ণ অন্য এক মহাৰথী মানে কৰ্ণৰ চৰিত্ৰটোৱে নতুন যুগৰ কৰ্ণ কৰ্ণৰ নিচিনাই মানুহটো খালি সেই তেতিয়াৰ যুগৰ মহাভাৰতৰ কৰ্ণ নহয় মহাভাৰতৰ কৰ্ণৰ দৰে এটা চৰিত্ৰৰ ল'ৰা যিটো সমীৰণ নামেৰে জনাজাত সেইটো কথা এতিয়া মই আপোনাৰ যদি সুধোঁ আপোনাৰ প্ৰিয় খাদ্য কি প্ৰিয় খাদ্য বুলি ক'লেতো মই চব বস্তুৱে ভাল পাওঁ খালি এতিয়া এনেই পৰ্কটো বেছি খোৱা হয় সেইটোতো সকলোৰে প্ৰিয় আৰু এনেই মই জেনেৰেল গাঁৱৰ খাদ্য খাই ভাল পাওঁ মানে আমাৰ গাঁৱৰ হাতৰ একচুৱেলি সঁচাকৈ প্ৰিয় যদি কওঁ মোৰ মাৰ হাতৰ যিকোনো খাদ্যই মোৰ প্ৰিয় মায়ে ৰান্ধি দিয়ে আৰু কল্যাণ দা আপোনাক যদি মই সুধোঁ যে এতিয়ালৈকে বৰ্তমানলৈকে ভাল লগা এটা স্মৃতি যিটো আপোনাৰ এই অভিনয় দিশটোৰ লগত জড়িত যিটো আপুনি স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে ভাল লগা স্মৃতি মই যেতিয়া যোৰহাটৰ পৰা ট্ৰেইনত জনশতাব্দী ট্ৰেইনত গুৱাহাটীলৈ আহোঁ তেতিয়া ডিৰেক্টৰ নাছিল এডি কৰি আছিল জয়ন্ত দাক লগ পাইছিলোঁ জয়ন্ত দাক আছিলে সেইবাৰে যি লগ পালোঁ সেইবাৰে ফাৰ্ষ্ট আৰু সেইবাৰেই লাষ্ট তাৰপাছত জয়ন্ত দাক মই আজিলৈকে লগ পোৱা নাই সেই জয়ন্ত দাই মোক মানে অভিনয় কৰিবলৈ প্ৰথম সুবিধা দিছে জয়ন্ত দাই মোক ভাল লাগিলে আহি থাকোঁতে যোৰহাটৰ পৰা গুৱাহাটী সেই জাৰ্ণিখিনিত জয়ন্ত দাই মোক কি ভাল লাগিলে নাজানো তেওঁ মোক নিজে মাতি সুধি ফোন নম্বৰ লৈ সমীৰণ হাজৰিকাৰ লগত কণ্টেক্ট কৰাই দি সমীৰণ দাই আকৌ মোক ফোন কৰি কাম কৰিলোঁ সমীৰণ দাৰ লগত কিন্তু জয়ন্ত দাক সেই ট্ৰেইনতে লগ পালোঁ
সেইটো চবতকৈ ডাঙৰ মানে এই অভিনয়ৰ জগতৰ লগত জড়িত চবতকৈ মানে ভাল লগা স্মৃতিটো সেইটোৱে যে এদিন এক মুহূৰ্তৰ চিনাকি এজন মানুহক এটা কেৰিয়াৰত মানে বেকআপ দিব পাৰে। সেইটো মোৰ কাৰণে চবতকৈ ডাঙৰ মানে ভাল লগা স্মৃতি। আৰু যদি হয়তো জীৱনৰ এটা ভাল লগা স্মৃতি, জীৱনৰ ভাল লগা স্মৃতিবোৰ একচুৱেলি এতিয়ালৈকে আমাৰ মানে জীৱনটো শেষ হৈ যোৱা নাই দেখোন। সেইকাৰণে শেষৰ ফালে যোৱা নাই কাৰণে এইটোৱে মোৰ জীৱনৰ ভাল লগা স্মৃতি বুলি ক'ব নোৱাৰি। বৰ্তমানলৈকে মানে কেনেকুৱা হয় চোৱা, ভাল লগা স্মৃতি যেতিয়া প্ৰথমবাৰ মই যাওঁতে আমি কৰ্ণখন মই তেতিয়া 4টামান এপিছ'ড চলিছিল। মই কৰ্ণখন য'ত শ্বুটিং কৰিছিলোঁ বিশ্বনাথ চাৰিআলি অকণ শইকীয়া বুলি তেখেতলোকৰ ঘৰত শ্বুটিং কৰিছিলোঁ। অকণ শইকীয়াৰ ৱাইফ মানে অকণদাৰ বৌ, তেখেতৰ ল'ৰা, মই আৰু আমাৰ মোৰ আৰ্টিষ্ট আছিল তৃষ্ণা কুৰ্মী। আমি এই হেৰিয়াত ফুৰিব গৈছিলোঁ মানে একচুৱেলি হেৰিয়ে বৌহঁতে যাব বিচাৰিছিলে, তাত মোকো লগ ধৰিলে। তাৰপৰা তৃষ্ণাকো এটা বিশ্বনাথ চাৰিআলিয়ে যিহেতু তেওঁলোক তৃষ্ণাকো লগ ধৰিলে। তৃষ্ণা গ'ল, মই গ'লোঁ। সেই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈছিলোঁ। মোৰ জীৱনৰ প্ৰথম সেইদিনা মানে নিজকে চেলিব্ৰিটি ফিল কৰিছোঁ। মই এনেকৈ গাড়ীখন ঘূৰাই নিছোঁ নহয়, চলাই যাওঁতে মানুহে দেখিয়ে মানে গাড়ীখনৰ ভিতৰত দেখিয়ে পাইছে এইজন মোক দেখোন এনেকৈ চিনি পাইছোঁ। তাৰপৰা যেতিয়া নামি গৈছোঁ, নামি গৈ আমি মন্দিৰ পাইছোঁগৈ নহয়, মানে এটা অনুষ্ঠান হৈ গৈছে মানে ইমান গোটেই মানুহ আহি মোক মানে এনেকুৱা ভিৰ কৰিছে। সেইটো মোৰ জীৱনৰ আটাইতকৈ ভাল লগা স্মৃতি। যিহেতু চেলিব্ৰিটি কথা আহিছে, এইখিনিত আপোনাক সুধিব বিচাৰোঁ যে আপুনি এইটো লাইনত অহাৰ পৰা বা জনপ্ৰিয় হোৱাৰ পাছত আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছেনে? যে আপোনাৰ অনুৰাগীৰ পৰা কিবা সমস্যা পাইছে নেকি? অনুৰাগীৰ পৰা সমস্যা নাই পোৱা। অনুৰাগীয়ে য'তে যাওঁ কেতিয়াবা খালি মানে নিজকে ধৰি লোৱা সেই মানে গ্লেমাৰ লাইফটোৰ পৰা আঁতৰাই সাধাৰণ মানুহ হিচাপে থাকিব মন যায়। সেই সময়খিনিত কোনোবাই সুধিলে বা তেতিয়া মানে সেই এক্টৰ বুলি পৰিচয় দিবলৈ বা এক্টৰ বুলি পৰিচয় দিওঁ, ইয়াৰ পাছত মানে অকণমান অসুবিধা লাগে যদিও সেইটো আচলতে আমি তেওঁলোকৰ কাৰণে কাম কৰি যিহেতু সেই তেনেকুৱা ধৰণৰ আজিলৈকে একো অসুবিধা পোৱা নাই বা কেতিয়াও অসুবিধা নাপাওঁ। সেইদিনা যেতিয়া ফাৰ্ষ্ট ডে মই যেতিয়া গৈছিলোঁ তেতিয়া ইমান মানুহে মোক আগুৰি গৈছিল, তেতিয়াও মই অসুবিধা অনুভৱ কৰা নাছিলোঁ বা আজিও মানে মই নকৰোঁ আৰু ভৱিষ্যতে নকৰোঁ। আপোনাৰ বৰ্তমানলৈকে এটা বেয়া লগা মুহূৰ্ত? বৰ্তমানলৈকে বেয়া লগা মুহূৰ্ত এটা হ'ল তোমাৰ বেয়া লগা মুহূৰ্ত মানে মোৰ মাজতে কিবা অকণমান খেলিমেলি হৈছিল। খেলিমেলি হওঁতে মানে বেলেগ খেলিমেলি নহয়, ল'ৰাটোৰ অকণমান মানে ল'ৰাটোৰ বন্ধুৰ লগত বেছি গলি হৈছে, হৈ মানে ঘৰলৈ অহা অলপ দেৰি হৈছিলে। পিছদিনা যেতিয়া ৰাতিপুৱা শুই উঠিছিলোঁ, মায়ে এটা শব্দ কৈছিলে যে গোটেই আধা জীৱন মোৰ দেউতাই ডিফেন্সত কৰিছিল, আধা জীৱন দেউতাৰ চিন্তাতে নোহোৱাকৈ কটালোঁ। এতিয়া তয়ো তেনেকৈ বাকীখিনি সময় পাৰ কৰাম বুলি ভাবিছ নেকি? মোক সেই কথাটো শুনি খুব দুখ লাগিছে। আৰু কল্যাণদাৰ জীৱনত প্ৰেম হৈছেনে? প্ৰেম হৈছে। প্ৰেম আচলতে প্ৰেম কোন এতিয়া হয়তো মই ক'ব পাৰোঁ মোৰ প্ৰেম হৈছে, কিন্তু মানে আচলতে প্ৰেম কি মানে ভাল পোৱাটো কি প্ৰেমটো কি তুমি ডেফিনেশ্যনটো হৈছে খেলি মেলি হৈ যায় আজিকালি। তুমি চাবা কাৰোবাক তুমি মানে বহুত ভাল পাওঁ বুলি তুমি বুজাবলৈ চেষ্টা কৰি থাকিবা, তুমি বুজাবলৈ যিমানে চেষ্টা কৰি সিমানে তেওঁ তোমাক নুবুজা হৈ গৈ থাকিব। মানে তুমি ভাল পোৱা মানুহজনীক তুমি যিমানে বুজাব চেষ্টা কৰিবা, তো মানে মই খালি এইটো কথাই ক'ব বিচাৰোঁ, যদি তুমি তোমাকহে কৈছোঁ দেই, যদি তুমি কাৰোবাক ভাল পোৱা তুমি তেওঁক ভাল পাওঁ বুলি বুজাব নালাগে, তুমি বুজাব কেতিয়াও চেষ্টা কৰিব নালাগে। তোমাক যদি তেওঁ সঁচাকৈ ভাল পায় তেওঁ নিজেই বুজিব তোমাৰ ভাল পোৱাটো। আৰু তুমি যদি তেওঁক বুজাবলৈ যোৱা আৰু তেওঁ যদি তোমাক ভাল নাপায়, তুমি তেওঁৰ ওচৰত এনেই সৰু হৈ থাকিব। তেওঁ তোমাৰ ভাল পোৱাটোৰ সন্মান তেওঁ কেতিয়াও নকৰিব নাজানিব। গতিকে মই সেইকাৰণে কৈছোঁ প্ৰেমটো কি যে বুজি নাপাওঁ বুলি ক'লোঁ, এইটো কাৰণেই ক'লোঁ। তুমি কাৰোবাক ভাল লাগে ভাল পোৱা, ভাবিবা তোমাক ভাল পায়, প্ৰত্যেকটো কথা শুনি আহিব তোমাৰ একদম মোক বহুত ভাল পায় দেই এনেকুৱা। তাৰপিছত যেতিয়া টাইম আহিব তেতিয়া অকাদত আহি যায় চব। গতিকে তোমাক যদি কোনোবাই ভাল পায় তেওঁ সঁচাকৈ এনেও ভাল পাব, তুমি ভাল পাওঁ বুলি নক'লেও ভাল পাব, আৰু তোমাক যদি ভাল নাপায় তুমি হাজাৰ পাছত লাগি থাকিলেও ভাল পাব। গতিকে প্ৰেম এতিয়া বৰ্তমান মই ক'ব পাৰোঁ যে মোৰ প্ৰেম হৈছে, মই কাৰোবাক ভাল পাওঁ, কোনোবাই মোকো ভাল পায়। বৰ্তমান আছেনে আপোনাৰ? এতিয়া আছে।
এতিয়া সকলোৱে গম পাইছে কল্যাণদাৰ বৰ্তমান জীৱন সংগিনী আছে, আহি আছে, হ'ব। পাব্লিক হ'ব, খুব সোনকালে পাব্লিক হৈ যাব আৰু বেছি দিন নাই। আমি কথা বতৰা অলৰেডি হৈছে। কল্যাণদাৰ বৰ্তমান আপোনাৰ নতুন ধাৰাবাহিক কিবা? নতুন ধাৰাবাহিক মই ৰঙৰ চিৰিয়েল এখনৰ এগ্ৰিমেণ্ট কৰি থোৱা আছে। তাৰপাছত সেইখনৰ পাছত মোৰ একচুৱেলি নেক্সট জানুৱাৰীৰ পৰা আৰু এখন ধাৰাবাহিকৰ কথা আলোচনা হৈ আছে, আলোচনা ফাইনেল হৈ আছে। খালি সেইখনৰ কাৰণে মই অলপ নিজকে প্ৰিপেয়াৰ কৰিব লগা হৈছে, মানে ফিজিকেলি অলপ বেলেগ হ'ব। এতিয়া বৰ্তমান মই গোটেই মানে 100% ডাইট 100% টাইম সেই জানুৱাৰীৰ পৰা যিখন চিৰিয়েল হ'ব সেইখনৰ কাৰণে কৰি আছোঁ। কল্যাণদাৰ অভিনয়ৰ বাহিৰে বেলেগ হবি কি? হবি বুলি ক'লে মই ফুৰি ভাল পাওঁ, ফুৰি গান শুনি ফুৰি ভাল পাওঁ আৰু অলপ লগৰ লগত মস্তি কৰি ভাল পাওঁ। সেইটোতো জানো, কাৰণ কল্যাণদাক মই আগতো কেইবাবাৰো লগ পাইছোঁ। কল্যাণদা বহুত সাধাৰণভাৱে থাকি ভাল পায়। বৰ্তমান আপোনাৰ কিবা কাম চলি আছে? শ্বুটিং মই একচুৱেলি মোৰ অভিনয়ৰ উপৰিও বেলেগ অলপ ব্যৱসায়ো আছে। তো মই প্ৰায় 6 মাহমান কাম কৰা নাছিলোঁ। 6 মাহৰ পাছত মই আহিলোঁ, আহি তোমাৰ NKTV চিৰিজ এটা কৰিলোঁ আৰু পাপুদাৰ লগত আৰু ইনু বৰুৱাৰ লগত এতিয়া এখন একোকি তৰাৰ পোহৰ, সেই তাৰ চিৰিজ এটা কৰিলোঁ। এইটোৱে চলি আছে। বাকী মেগা কৰিম এতিয়া, বেলেগ কাম নকৰোঁ আৰু। মানে মেইনলি মই এই জানুৱাৰীৰ পৰা যিখন চিৰিয়েল হ'ব সেইখনৰ কাৰণে ফুল্লি টাইম দি আছোঁ। তো কল্যাণদাৰ নতুন এখন চিৰিজ ৰেঙনিত আহি আছে, একোকি তৰাৰ পোহৰ। কল্যাণদা সময়টো জনাই দিব। সময় সন্ধিয়া 6টাত আৰু 9টাত। আগষ্টৰ 3য় সপ্তাহটোৰ পৰা হ'ব ৰেঙনি চেনেলত, চাবলৈ নাপাহৰিব, সকলোৱে চাব। মানে নহয়, আগষ্টৰ 3য় সপ্তাহটো মোৰ চিৰিজটো আহিব, এনেই চলি আছে। আগষ্টৰ 1 তাৰিখৰ পৰা চলি আছে চিৰিজ। কল্যাণদাই অভিনয়ৰ উপৰিও আৰু কি কৰে? অভিনয় ক'লে আপুনি ব্যৱসায় কৰে। ব্যৱসায় মোৰ আছে কিবা কিবি। তো খেলা ধূলা বা শৰীৰ চৰ্চা? মই জিম ৱৰ্কআউটটো আগৰ পৰাই কৰোঁ। তাৰপিছত ৱৰ্কআউট কৰোঁ আৰু মোৰ জিমনাষ্টিক মই বহুত ভাল পাওঁ। মই নিজে এতিয়া জিমনাষ্টিক প্ৰেক্টিছ কৰোঁ। আৰু জিমনাষ্টিক মোৰ ট্ৰেইনাৰ এজন আছে, ৰেম্বো, এই খুব ধুনীয়াকৈ এতিয়া কৰি আছে, জিমনাষ্টিক কৰি আছে। জিমনাষ্টিক কৰা আপোনাৰ কিমান দিন হ'ল? জিমনাষ্টিকটো মই ষ্টাৰ্ট কৰিছোঁ তোমাৰ 2017 লাষ্টৰ পৰা। 17ত আৰম্ভ কৰিছোঁ। মাজতে তোমাৰ হেৰি গ'ল, থিয়েটাৰ গ'লোঁ। থিয়েটাৰৰ পৰা আহি লকডাউন কিবা কিবি গ'ল। এতিয়া আকৌ তোমাৰ আৰম্ভ কৰিছোঁ, আজি বেছি দিন হোৱা নাই, 4 মাহমান। কল্যাণদাই ৰান্ধিব জানে? মই বিৰাট ভাল কুক, মজা ৰান্ধো। কল্যাণদাৰ ৰন্ধা মই আজিলৈকে খোৱা নাই, কিন্তু কল্যাণদাই কি ৰান্ধি ভাল পায়, মানে বেছি ভাল ৰান্ধে? মই চবেই ভাল ৰান্ধো, খালি মই ভাল ৰন্ধাটো খালি ময়ে খাব পাৰোঁ। হয়, মানে একচুৱেলি কি হয়, মই বইল বেছি খাওঁ। বইল খোৱাৰ কাৰণে তোমাৰ চবেই বইল ভাল নাপায় ন, কিন্তু মই যিটো পৰ্কৰ যিটো বইল বনাওঁ, আজিলৈকে যোনে খাইছে সি কিন্তু পূৰা কৈ গৈছে, বা বঢ়িয়া। তো আশা কৰিলোঁ কল্যাণদাই এদিন খুৱাব। তো আপোনাৰ এদিন খালি তুমি আহিব লাগিব। হেৰি, এতিয়া বৰ্তমান আহিলে তোমাৰ লষ্ট হ'ব। এতিয়া মই খাই থকা নাই মানে। এতিয়া নাযাওঁ বাৰু, লাহেকৈ যাম। তো আপোনাৰ বাকী অভিজ্ঞতা মানে এই খেলৰ লগত আপুনি বেলেগ খেলা ধূলা কিবা? খেলা ধূলা মানে একচুৱেলি মই কম্পিটিশ্যন কৰা নাই। জিমনাষ্টিকৰ, আৰু আমাৰ এতিয়া বয়সো হ'লতো, এই কম্পিটিশ্যনত আমাক এনেও নিদিয়ে। কিন্তু এনেই ভাল পাওঁ, জিমনাষ্টিকটো ভাল লাগে, চুইমিং ভাল লাগে। খালি ক্ৰিকেট আৰু ইমান মই ভাল নাপাওঁ, মানে ক্ৰিকেট ইমান চোৱা নহয়। ফুটবল ভাল পাওঁ, যিহেতু কল্যাণদাৰ বৰ্তা ডিফেন্সত আছিল বুলি জনাইছে, সেইফালৰ পৰা আপোনাক সৰুৰ পৰা কৈছিল নেকি যে আপুনিও ডিফেন্সত যাব লাগিব? দেউতাই মাজে মাজে কৈছিল, দেউতাই বিচাৰিছিল মই ডিফেন্সত যোৱাটো, কিন্তু মায়ে কেতিয়াও বিচৰা নাছিল। প্ৰত্যেকটো পৰিয়ালত তেনেকুৱা এটা থাকেই যে মই আছোঁ, পাছতো যাব লাগিব কোনোবা। আমাৰ দেউতাই বিচাৰিছিলে তেনেকৈ। দেউতাৰ কথাটো হ'ল কি, মই যিয়ে নকৰোঁ, খালি দেউতাই বিচাৰে তেওঁ এটাই ল'ৰাটো মানে তোমাৰ চেটেল হওক, গভমেণ্ট চাকৰি। মই যদি মানে চুৰো হওঁ, যে ভাল চুৰ হওঁ, দেউতাৰ যি কওঁ ভাল কাম এটা কৰোঁ। আজি দেউতা ভালে পায়, যে ভাল এক্টৰ হিচাপে মানুহ চিনি পায়। তেওঁ গ'লে সোধে আমুকৰ দেউতাক, এতিয়া ছেটিছফাই আৰু হেপী।
অভিনেতা ভাল অভিনেতা ইমান নাম কঢ়িয়াইছে তো সেই অভিনেতাজন পঢ়াত কেনেকুৱা আছিল পঢ়াত তোমাৰ ক্লাছ 8লৈকে বহুত বেছি বেয়া আছিল 8লৈ মানে ওৱান নহয় আছিলে আমি ক শ্ৰেণী বুলি কওঁ ক শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে ভাল আছিলোঁ বহুত 5ৰ পৰা 7লৈকে বেয়া আছিলোঁ বহুত 7ৰ পৰা মানে 8ৰ পৰা লাহে লাহে ভাল হ'লোঁ পাছত ভালেই হ'লোঁ আছামিজ মিডিয়ামৰ পৰা পঢ়ি ইংলিছত ষ্টেনগ্ৰাফি কমপ্লিট কৰিলোঁ তাতো তোমাৰ টপ 2ত আছিলোঁ অল আছামত যিহেতু আপুনি গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা ল'ৰাৰ মানে এনেকুৱা এটা আছে গৰম বন্ধ যেতিয়া দিয়ে তাত বাৰীত চুৰ কৰাৰ বিৰাট এটা ভাল অভ্যাস এটা আছে তেনেকুৱা অভিজ্ঞতা আছেনে আপোনাৰ মইতো সৰুতে মাঘৰ বিহুত মোটামুটি নাম থকা চুৰেই আছিল মাঘৰ বিহুত খালি এনেই নহয় আৰু গৰম বন্ধত ধৰি লওক ইমান চুৰ কৰা নহয় মই অকণমান মানে হাবিয়ে জংঘলে ফুৰি ভাল পাওঁ এই ফল আম কঁঠাল এনেকুৱা ধৰণৰ বস্তুবোৰ মানে খাওঁ তেতিয়া গৰম বন্ধত সেইবোৰ কৰি ফুৰোঁ আৰু তেতিয়া ডাঙৰ কথাটো হ'লে আমাৰ তাত পানী বহুত হৈছিলে বানপানী আমাক একেবাৰে মানে জুৰুলা কৰি নিছিলে তো তেতিয়া পানী হয় ন পানী হওঁতে গৰম বন্ধটো তোমাৰ এমাহ পাওঁ 15 দিন তোমাৰ পানীতে থাকে পানীত সাঁতুৰি খুব ভাল পাওঁ খুব সাঁতুৰি থাকোঁ মাছ ধৰোঁ সাঁতোৰোঁ সেইটো কাম কৰিছোঁ চুৰটো খালি মাঘৰ বিহুত কৰিছোঁ মাঘৰ বিহুত খালি গম পাই যায় মই থাকিলে এতিয়াও সেই মাঘৰ বিহুৰ চুৰৰ পৰম্পৰাটো আপুনি ধৰি ৰাখিছে নাই এতিয়া ৰখা নাই এতিয়া মই যোৰহাট নহয় হাই ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ পৰাই মই মানে ফাৰ্ষ্ট ইয়েৰ পাছ কৰাৰ পাছত মানে ছেকেণ্ড ইয়েৰলৈ যেতিয়া পাইছোঁ ফাইনেলৰ পোৱাৰ পাছত আৰু মই হেৰি কৰোঁ মেট্ৰিক তোমাৰ 9লৈকেতো একদম ছুপাৰ চুৰ আছিলোঁ মাঘৰ বিহুত 9ৰ পৰা 10 পাওঁতে যেতিয়া 10 পালোঁ তেতিয়া আকৌ পঢ়াত গুৰুত্ব 10ৰ পৰা আকৌ ফাৰ্ষ্ট ইয়েৰ বছৰটো অলপ এনেই আৰু হেৰি কৰিলোঁ কিন্তু মানে ফাইনেল ইয়েৰ পোৱাৰ পাছত আৰু তাৰপাছত নাই আৰু তাৰপাছত মানে সময়ো নোপোৱা হৈ গ'ল তেনেকৈ এতিয়া ঘৰত গ'লে ঘৰৰ মানুহৰ লগত থাকিবলৈ টাইম নাপাওঁ ইফালে কিবা কিবি প্ৰগ্ৰাম থাকে কল্যাণ দাই সৰুতে মাৰ খাইছেনে মাৰ বহুত বেছি খাইছোঁ বহুত বেছি কিয় খাইছিল অসতি আছিলোঁ বিৰাট কেনেকুৱা ধৰণৰ অসতি আছিল মানে এনেই থাকি ভাল নালাগে মোৰ আগৰ পৰাই এতিয়াও মই কিন্তু এনেই থাকি ভাল নাপাওঁ কিবা কিবি কাম কৰি থাকিবলৈ ভাল লাগে তেতিয়া মানে কামটো একো নাই সৰু ল'ৰা কি কৰিম এই বোলে কিবা এটা গছজোপা কাটি দিলোঁ এই কিবা এটা কটাৰীখনকে দলি মাৰি দিলোঁ এই কাৰোবাক জোকালোঁ মানে কাৰোবাক নহয় সৰু বাঘ বিশেষকৈ জোকাই থাকোঁ তাই আকৌ চিঞৰিব কান্দিব তাইক যদি মই এনেই অকণমান লাহেকৈ মাৰোঁ তাই আকৌ ডাঙৰকৈ চিঞৰিব আকৌ মায়ে আহি মোক পূৰা একদম মায়ে মানে দেউতাটো বেছি নাথাকে দেউতাই যিটো দিয়ে সেইটো দেউতাই এবাৰ আহি দি থৈ যাবতো পিটনটো সেইটো তোমাৰ 3 মাহৰ পাছতে আহিব 3 মাহলৈকে মনত থাকি যায় দেউতাই দিয়াটো আৰু মায়ে তোমাৰ মৰম কৰি দিয়ে দুচাত ভাল লাগে এইটো যিহেতু এতিয়া আকৌ অভিনয়ৰ মাজলৈ আহিছোঁ যিহেতু আপুনি ভ্ৰাম্যমানত এবাৰ গ'ল তো আকৌ ভৱিষ্যতলৈ যোৱাৰ পৰিকল্পনা আছেনে এতিয়াই ভবা নাই ভ্ৰাম্যমানত যোৱাৰ কথা একচুৱেলি মোৰ ব্যৱসায়খিনি মই অলপ মানে তাত গুৰুত্ব দিবলগীয়া হৈছে ভ্ৰাম্যমানলৈ গুচি গ'লে একেবাৰে সময় নাপাম মানে তাত গুৰুত্ব দিব পৰা সেইকাৰণে চাই লওঁ লাহে পাছত এতিয়াই ভবা নাই আমি অনুষ্ঠানটো বেছি দীঘলীয়া নকৰোঁ এতিয়াই আমি সামৰণি মাৰিব বিচাৰিছোঁ অনুষ্ঠানটোত তো আপুনি আমাৰ দৰ্শকক কিবা ক'ব বিচাৰে প্ৰথমতে মই তোমাক আজি শ্ব'টোৰ ফাৰ্ষ্ট শ্ব' মোক লৈ কৰিছা তাৰ কাৰণে থেংক ইউ তোমালৈ শুভেচ্ছা জনাইছোঁ যাতে শ্ব'টো বহুত ভাল হওক অসমৰ মানুহে আঁকোৱালি লওক শ্ব'টো আৰু তুমি আৰু ভালকৈ কৰি যোৱা শ্ব'টো আৰু নতুনত্ব কিবা দিবলৈ চেষ্টা কৰা আৰু AN2 টিভিৰ প্ৰতিজন কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ চেনেলটোৱে আগুৱাই যাওক আৰু ভাল কাম কৰক ভাল চেষ্টা কৰক কল্যাণ দাক বহুত বহুত ধন্যবাদ আৰু আমাৰ অনুষ্ঠান যিসকলে চাই আছে সকলোকে বহুত ধন্যবাদ আৰু আজি আমাৰ এই অনুষ্ঠানৰ প্ৰথমটো খণ্ড আৰু কেমেৰাৰ সন্মুখত মোৰো আজি প্ৰথমটো অনুষ্ঠান যদি কিবা ভুল হৈছে আশা কৰোঁ আপোনালোকে শুধৰাই দিব আৰু আগলৈ যাতে মই অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ তাৰ বাবে মোক উৎসাহমূলক মন্তব্য যাতে দি থাকিব মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ